মই ধানী হাজৰিকা আৰু আপোনালোকক স্বাগতম জনাইছো ধানীৰ পৃথিৱীলৈ হয় ধানীৰ ওয়াৰ্ল্ডৰ ভিডিও চাইছেনে নাইছো চাই থাকিব মই এজনী plus size girl who loves her beautiful figure জুনে মানুহে বেয়া পায় যেটো বেলেগ মানুহে বেয়া পায় আৰু তেওঁলোকে বাৰে বাৰে প্ৰশ্ন কৰে কি খাও তই by the way change the topic তো মই আজি এই ভিডিওটো বনাইছো to talk about rapid test RAT rapid antigen test হয় যেহেতু এতিয়া প্ৰতিখন PHC public health centerত বা ওচৰৰ সকলোবোৰ মেডিকেলত বা বেলেগ বেলেগ এনেকুৱা সেন্টাৰ টেম্পৰেৰী সেন্টাৰ বনাই দিয়া হৈছে য'ত এটো টেষ্ট কৰা হৈছে rapid antigen test যিকোনো ডক্টৰ ওচৰত ভিজিট কৰাৰ আগতে টেষ্ট কৰাৰ আগতে মানে টেষ্ট চেক আপ কৰাৰ আগতে RAT rapid antigen test কৰাটো বাধ্যতামূলক তো এটা কথাটো হৈছে মই ট্ৰাভেল কৰিছিলো গুৱাহাটী কিবা কামত আৰু অলপ পাৰ্সোনালি ফুৰি ললো তো সেই ভিডিওছবোৰ চাইছে না মই যে গুৱাহাটী গৈছিলো চাব ভিডিওছবোৰ লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আচ্ছা বেক টু দ্য টপিক তো যেহেতু মই গৈছিলো গুৱাহাটী যেহেতু মই ট্ৰাভেল কৰিছিলো ট্ৰাভেল কৰাৰ কাৰণে মোক ইনস্ট্ৰাক্ট কৰা হ'ল RAT কৰাবলৈ rapid antigen test কৰাবলৈ মোক ইনস্ট্ৰাকশন দিয়া হ'ল তো মই হেতু একৰ্ডিংলি গলো সব মানে টেষ্ট কৰাব যত মোক যাব দিছিলে তাতে কি হ'ল আজি মানে বন্ধ কৰা হৈছে কিবা অফিশিয়াল ৰিজনৰ কাৰণে বন্ধ কৰা হৈছে তো তাৰ পিছত মই এত গলো যেটো ডিস্ট্ৰিক্ট এখন সিভিল হস্পিটেল থাকে তাতে গলো তাতে মই যেটো টাইমত গৈছো বহুত ভিৰ মই আই থিংক 45 মানৰ পিছত পাইছো লাইনটো তাতে কি হ'ল যিমানখিনি মানুহ প্ৰেজেন্ট আছে সবৰ ইমান ইম্পেশেন্ট হৈ আছে মানে চিল্লম চিলি আমাৰ হোৱা নাই ইমান টাইম হোৱা নাই ৰিপৰ্ট পোৱা নাই কিবা কিবি চিল্লম চিলি হা তো মোৰ ফিল হ'ল তাতে ভিতৰতে ষ্টাফ বহুত কম আমাৰ অসমত এনেকুৱা হৈ গৈছে এতিয়া মেন পাৱাৰ বহুত কম হৈ আছে কিন্তু কাম বহুত ওলাইছে এতিয়া আমি হিবোৰ ৰেসপেক্ট কৰিব লাগিব আজি যদি গৰমত আহি গ্লুকন ডি খাইছিলো তাইও কৰিছে আচ্ছা তো কি হল কথাটো তো মানুহবোৰ ইমান ইম্পেশেন্ট কাৰো টাইম নাই আৰু জুন ফাৰ্স্ট আহিছে তেও টেষ্ট হ'ব তেও স্ৱেব ল'ব দিস প্ৰসেস টেকস টাইম তো তোমাৰ ইতনা জলদি नहीं है कि फटाफट কৈ দিবা আৰু হৈ যাব এনেকুৱা নহয় ন দিস প্ৰসেস টেকস টাইম তো ৰেপিড এন্টিজেন টেষ্ট বুলি ক'লে হা লগালগ স্ৱেব দিছা লগালগ তোমাৰ ৰিপৰ্ট পাইছা এনেকুৱা হ'ব লাগে কিন্তু যি এটো প্ৰসেস তুমি স্ৱেবটো দিলা স্যাম্পল যাব তাতে তোমাৰ নাম লিখা হ'ব এন্ট্ৰি হ'ব চেক হ'ব ইট টেকস টাইম আৰু যেতিয়া লাইনত ইমান মানুহ আছে তো তেওঁলোকে এজনকে খালি কৰি হেতু ধান্দা থাকে ন মই টেষ্ট স্ৱেবটো লৈ লওঁ তাৰ পিছত আমি ৰিপৰ্টটো দিম তো মানুহবোৰ ইম্পেশেন্ট তো মই হেতু দেখি মই ভাবিলো মই অলপ যেতিয়া মই তাতে সুধিলো যে কিমান টাইমলৈকে হৈ থাকে তো তেওঁলোকে গলে 5টা বজালৈকে হৈ থাকে তো হেনকে বুলি ক'লে তো মই গৰমত মোৰ ঘৰ ওচৰতে আছিল যেহেতু আৰু মই গৰমত ইমান লাইন লগাবলৈ বেয়া পালো তো মই ঘৰ গুছি আহিলো তো মই গলো 4টা বজাত তো ঠিক 4টাত গৈছো গৈ পাই দেখিছো খালি ঠিক আছে মই গৈ মোৰ আগত আৰু এজন মানুহ ৰখি আছে আৰু দুজন মান মানুহ ৰখি আছে তাৰ পিছত মই গৈ পালো মই গৈ পোৱাৰ পিছত মোক বাহিৰ ধুনীয়াকৈ ৰেসপন্স কৰিছে নাম কি মোৰ নাম এজ মোবাইল নম্বৰ এড্ৰেছ এই 4টা বস্তু লোৱা হ'ল তাৰ পিছত মোক অলপ টাইমৰ পিছত সেই তেওঁলোকে অনলাইন ৰেজিষ্টাৰ কৰে ন আপোনাৰ যেটো টেষ্টটো হ'ব লাগে তাৰ আগতে অনলাইন ৰেজিষ্টাৰ কৰা হয় তো ৰেজিষ্টাৰ কৰিলে তাৰ পিছত আই থিংক 4:15 ত মোক মাতিলে মানে 4:05 মিনিট মই তাত প্ৰেজেন্ট হৈছো 10 মিনিটস হে প্ৰসেসটো লাগিছে 4:15 ত তেওঁলোকে মোক মাতিছে 4:15 ত মোৰ স্ৱেব কালেক্ট হৈছে আৰু 4:20 ত মই মোৰ ৰিপৰ্টটো পাইছো আৰু হি বুলি নহয় মই কোনো ৰেফাৰেন্স লৈ জনা মই কোনো ৰিকমেন্ডেশন লৈ জনা মই তাত কোনো হংগামো কৰা নাই যে মোক লাগি জলদি লাগে কোনো কৰা নাই মোৰ আগত দুজন মান আছে মই আছো আৰু মোৰ পিছত মই আপোনালোকক তাৰ ক্লিপটো দেখাম মই তাতে এটা ক্লিপ ৰেডি কৰিছো মই আহিছো কৰোনা টেষ্ট কৰিব এই যে পিছত ৰখি আছে মানুহবোৰ তেওঁলোকে টেষ্ট কৰাব আহিছে এই বক্সটোৰ ভিতৰতে কৰা হ'ব কৰোনা টেষ্ট মই ৰখি আছো অলপ সময় লাগিব কি হয় এতিয়া চাই লওঁ rapid antigen এইজনৰ নিচিনাকৈ মোৰো টেষ্ট হৈছিল এই বক্সটোৰ ভিতৰত ময়ো সোমাই আছিলো এই ভিতৰৰ পৰা এজনে মোৰ নাকৰ ভিতৰৰ পৰা স্ৱেব কালেক্ট কৰিছিলে ৰাতিপুৱা মানুহখিনিয়ে
মই সবকে মানে কি সব ৰাতি আবেলি 4টা বজাতে যোৱা এনেকে নকৰিবা কোনবা বহুত দূৰৰ পৰা আহিছে যাৰ আবেলি কমিউনিকেশ্যন প্ৰবলেম হয় হ'ব পাৰে বহুতৰ কিছু কিন্তু আমাক কি হয় অলপ পেশেন্স লেভেল লাগে যে আমি বুজি পাওঁ যে তাতো কিছুমানে কাম কৰি আছে আমাৰ অসমৰ মেন পাৱাৰ যিনি কৰোনাত কাম কৰি আছে মেন পাৱাৰ বহুত কম মানুহে বহুত কাম কৰিছে মানে যিমান তেওঁলোকে মানে স্যালাৰি পোৱা নাই কামৰ কাৰণে হেতু আমি মানে এজ আ সিটিজেন আমি হেতু ৰেসপেক্ট কৰিব লাগে তো কথাটো হৈছে আপোনালোকে যদি ৰেপিড এন্টিজেন টেষ্ট কৰাব গৈছে তাতে গৈ হুলস্থুল নকৰিব তাতে প্ৰেজেন্ট থকা ডিউটি মানে অফিচিয়েল খিনি যোনে কাম কৰিছে তেওঁলোকক অলপ সাপোৰ্ট কৰিব মানে এইবোৰ মই নাজানো দে কি ৰাইট কি ৰং কৰোনা আছে নে নাই ৰেপিড এন্টিজেন টেষ্ট খসা হয় নে মিছা হয় কিছুমান এই প্ৰসেসখিনি চলি আছে এজন পেশেন্টক ৰেপিড টেষ্ট নহলে নাচায় তেন্তে কিমানটো তাৰ ভ্যালু আছে মূল্য আছে তাৰ তো মই হেখিনি ক'ব বিচাৰিছো মই কোনো এনেকুৱা অসুবিধা পোৱা নাই আমাক ধৈৰ্যৰ প্ৰয়োজন হয় পেশেন্স সবে ধৈৰ্যশীল হোৱা সেই ধৈৰ্যটো এটা মই এক্সাম্পল দিম ল ওকে ইমান বক কৰি আছো গৰম উঠি আছে তো মই এটা এক্সাম্পল দিম তো এবাৰ মই এটা এটিএমত পইচা ওলাব গৈছিলো ঠিক আছে আমাৰ মানে শিৱসাগৰৰ এটা এটিএমত পইচা ওলাব গৈছিলো পইচা ওলাব যাতে মই লাইন মানে তাত পালুগে 10টা পিছত ঠিক আছে 10টা মানুহ আছে তাৰ পিছত মই 10টা পিছত মই ৰখিম নে 10টা লাইনৰ পিছত নৰখোই কিনে যাওঁ বেলেগত পইচা লওঁ ওচৰে পাছ আই থিংক উইদিন 5 কিলোমিটাৰ্ছ ৰেঞ্জত মই কেবাটাও এটিএমত গলো এপাক মাৰিলো কমসে কম চাগে তেল বহুত পুৰিলো সবতে গলো কিছুমান এটিএম মেচিন বা কিছুমানত কেশ নাই এনেকে বহুত প্ৰবলেম হৈছে আকৌ মই ঘুৰি হেই এটিএমটো দিয়া আছিল যোনটোত মই 10টা পিছত নাথাকো বুলি গুছি গৈছিল খঙত ইম্পেশেন্ট মানুহ যেতে গুছি গলো গুটেই পইচা যেন নাপালো ঘুৰি আহিলো আৰু তাতে লাইন পাতি লৈ আকৌ 20টা মানুহৰ পিছত হেতু হয় অধৈৰ্য মানুহৰ পানিশমেন্ট তো কিছুমান তেতিয়া মই বুজি পালো এনেকে উৎপত্তিয়া কৰা কি কিছুমান ধৈৰ্য ধৰি কাম কৰাই ভাল তো আপোনালোকেও ৰেপিড এন্টিজেন টেষ্ট কৰাব যাব আৰু তাতে গৈ হুলস্থুল নকৰিব চাই লব কোনটো টাইমত কৰা যোৱাটো ভাল আৰু এতিয়া এনেকুৱা হৈছে যে সিম্পটম নোহোৱাখিনি কৰা নাই সিম্পটম থাকিলে কৰিব বা কিছুমান ট্ৰাভেল হিষ্ট্ৰি থকাখিনি কৰিছে কোনবা ট্ৰাভেল কৰি আহিছে বা কিছুমান বেমাৰ হৈছে কাৰোবাৰ জ্বৰ লাগিছে পানী লাগিছে কাহ হৈছে তেওঁলোকক কৰিছে তেওঁলোকক মনা কৰা নাই তো কিছুমান হৈ যায় কমিউনিকেশ্যন প্ৰবলেম কিছু কোনোবাই কৰিব দিছে কোনোবাই কৰিব দিয়া নাই হৈ যায় তো ধৈৰ্যশীল হ'ব লাইন পতাত মানে অশান্তি নকৰিব লাইন পাতিবলৈ পালে খং নকৰিব আৰু তাতে হুলস্থুল নকৰিব সকলোৰে বেয়া লাগে বাই দ্য ৱে শিৱসাগৰত বেলেগৰ ডিস্ট্ৰিক্টত নাজানো শিৱসাগৰৰ টিচাৰ্ছখিনি টেষ্ট কৰিবলৈ মানা কৰি দিয়া হৈছে এতিয়া ফিলহাল আজি মই নটিফিকেশ্যনটো লগাই দিম যিটো হস্পিটেলত মই পাইছোঁ বাকি আপোনাক ক'ব পাৰিলে ৱেইট ঠিক আছে মই 4টা বজাত টেষ্ট কৰাইছোঁ 1119 নম্বৰ আজি দেখিছে 26 তাৰিখ আৰু ৰেড নেগেটিভ হাজৰিকাটো দেখাই দিছোঁ নামটো নাই দেখুৱা তাৰ কিছুমান ৰিজন আছে ওকে আপোনালোকে যদি টেষ্ট কৰাইছে আপোনালোকৰ কেনেকুৱা এক্সপেৰিয়েন্স আছিল মোক জনাব আৰু মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ বাই বাই Right there on top of the moon, we could sit and do nothing.